নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত বন্ধু বান্ধৱীসকল আগন্তুক আহি থকা ৩২,০০০তকৈ অধিক পোষ্টৰ অৰ্থে আপোনালোকৰ মাজলৈ ২০টা অসম বুৰঞ্জীৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা কৰিছোঁ। ১ নম্বৰ প্ৰশ্ন, কেতিয়া ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰ কৰা হৈছিল? উত্তৰ হৈছে গ ১৮২৬ চনত। ২ নম্বৰ, যেতিয়া শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী স্থানান্তৰিত কৰা হৈছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ হৈছে খ শৰৎচন্দ্ৰ সিংহ। ৩ নম্বৰ প্ৰশ্ন, অসমত কোন বছৰত চাহ আৱিষ্কাৰ কৰা হৈছিল ৰবাৰ্ট বুৰ্ছৰ দ্বাৰা? শুদ্ধ উত্তৰ হৈছে ক ১৮২৩ চনত। ৪ নম্বৰ, অসমত আহোম বংশই আহোমক শাসন প্ৰায় কিমান বছৰৰ বাবে কৰিছিল? শুদ্ধ উত্তৰ হৈছে খ ৬০০ বছৰৰ বাবে। ৫ নম্বৰ, ঐতিহাসিক অসম চুক্তিৰ ওপৰত কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? উত্তৰ হৈছে খ ১৫ আগষ্ট ১৯৮৫ চনত। ৬ নম্বৰ, তলৰ কোনজন শাসক জনপ্ৰিয়ভাৱে চিলাৰায় নামেৰে জনাজাত? উত্তৰ হৈছে গ শুক্লধ্বজ। তাৰপিছত ৭ নম্বৰ, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে কোন ৰজাৰ কালত একশৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছিল? উত্তৰ হৈছে গ নৰনাৰায়ণ ৰজাৰ দিনত। তাৰপাছত ৮ নম্বৰ, তলত দিয়াসকলৰ ভিতৰত কোন প্ৰাচীন অসমৰ আদিম পৰিচিত ৰজা? উত্তৰ হৈছে ক মহিৰঙা দানৱা। ৯ নম্বৰ, অসমত চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰ হৈছে গ বীৰপাল। তাৰপিছত ১০ নম্বৰ, তলৰ কোনজন ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে খ নৰনাৰায়ণ। তাৰপাছত ১১ নম্বৰ, প্ৰাচীন কালত অসমক দেশ নামেৰে জনাজাত? উত্তৰ হৈছে ক প্ৰাগজ্যোতিষপুৰ নামেৰে জনাজাত। তাৰপাছত ১২ নম্বৰ, অসম সাহিত্য সভা সন্মিলন প্ৰথমে ক'ত অনুষ্ঠিত হয়? উত্তৰ হৈছে গ শিৱসাগৰ। ১৩ নম্বৰ, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? উত্তৰ হৈছে ক ১৪৪৯ চনত। তাৰপিছত ১৪ নম্বৰ, অসমত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ হৈছে গ পুষ্য বৰ্মন। তাৰপিছত ১৫ নম্বৰ, আহোম বংশৰ শেষৰ ৰাজধানী কি আছিল? উত্তৰ হৈছে খ যোৰহাট। তাৰপাছত ১৬ নম্বৰ, কছাৰী বংশৰ ৰাজত্বকালত শেষ ৰাজধানী কি আছিল? উত্তৰ হৈছে গ ডিমাপুৰ। তাৰপাছত মল্লদেৱে কোন বছৰত নাৰায়ণ উপাধি লাভ কৰিছিল? উত্তৰ হৈছে খ ১৫৪০ চনত। তাৰপাছত ১৮ নম্বৰ, তলত দিয়াসকলৰ ভিতৰত কোনে অসমৰ পৰা বিখ্যাত দণ্ডি মাৰ্চত যোগদান কৰিছিল? উত্তৰ হৈছে ক লীলাধৰ বৰুৱা। তাৰপাছত ১৯ নম্বৰ, অসমৰ প্ৰথম মোবাইল থিয়েটাৰ কোনখন আছিলে? উত্তৰ হৈছে গ কহিনুৰ থিয়েটাৰ। তাৰপাছত ২০ নম্বৰ, অসমৰ ইতিহাসক কেইটা যুগত বিভাজন কৰিব পাৰি? উত্তৰ হৈছে খ ৪টা যুগত। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিব। আৰু যাতে আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। ধন্যবাদ।